নমস্কাৰ বন্ধু বান্ধৱীসকল, বিতুপনৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। কালি বিতুপনে এনেই সৰু সুৰাকৈ পাৰ্টি এটা দিছিলে আৰু খানাটো সিয়ে বনাইছিলে। ভাত চব্জি চব মানে মাছ মাংস দুয়োটাই চলি গৈছিলে কালি, কিন্তু স্পেচিয়েল গাহৰিটো আছিলে আৰু যে বিতুপনে বিৰাট মজা খানা বনাই দেই, নক'বা আৰু এবাৰ খালে ন আৰু খাওঁ খাওঁ লাগি থাকে। বাঁহগাজ গাহৰি মাংস চব্জিখন নক'বা আৰু ইমান মজা লাগিলে ন। মছলা দি দিছিলে, ৰচুন দি দিছিলে খুন্দি, আদা, নক'বা আৰু এবাৰ খালে ন আৰু খাওঁ খাওঁ লাগি গৈছিলে। এনেকুৱা মজা লাগিছিলে ন বিতুপনে বনাইছিলে ন চব্জিখন। কেনেকে নেকি গাহৰি মাংস আগিছেতো গাজ আলু গৰমত সিজাই মজা লাগে। নিমখটো কমটো হওক। আলু নিদিয়া নিদিলা আৰু যাওঁ দিয়া আলোচনা লাগিব নি? নালাগে। ঠাণ্ডা হয় আৰু এটা লাগে। লাগিলে আনি দিওঁ, থৈ নিবা হা। বাৰু লাইটটো দি লওঁ। তলৰ ফালে আছে, ভাল খৰিও আছে।
আহগে হৈ যাব ওলা কেনেকুৱা লাগিছে মই বনোৱা শাক ভাল লাগিছে মজা কেনে ভাল লাগিছে খাৰাপাতি মজা লাগিছে মজা মজা মই নিজে বনোৱা শাকটো নিজে বনোৱা মাংস নিজে বনোৱা গাহৰি আৰু গাজ হ'ব লাগে গাহৰি বাঁহগাজ আলু আলু মা খাবলৈ ভাল লাগিছে বুলি মজা লাগিছে আপোনালোকে খালেও টকালি কৰি খাব সঁচাকৈ ভাল হৈছে এবাৰ পৰা বনালে মোক মাতি দিব মই বনাই দিম আপোনালোকৰ ৰান্ধনি যদি প্ৰয়োজন হয় আমাৰ বিতুপন তাক মাতি দিব বিৰাট মজা খানা বনায় এবাৰ খালে আৰু খাওঁ খাওঁ লাগি থাকিব আমাৰ ঘৰত আহিলে সিয়াকে খানা বনাওঁ মজা বনাই দেই আৰু